হে দোস্ত আপোনালোকৰ খবৰ খাতি ভালেনে? ৰাতিপুৱা এতিয়া আপোনাৰ কেইটা বাজিছে? 7টা 7:30 বাজিছে। আমি যাবলৈ একদম ৰেডি হৈ আছোঁ পুৰা ফেৰীত যাবলৈ কাৰণে। মই আমাৰ ঘৰত এইটো টিভি এটা ল'লোঁ চাওক, অহাকালি লৈছোঁ। এতিয়া আমি গাড়ী ৰেডি কৰি থৈ দিছোঁ। এয়া চাওক একদম পাল চাল খুলি চব ৰেডি কৰি থৈ দিছোঁ। এয়া ৰাজীৱে ৰছী লগালেই, ৰছী টানিম আৰু এতিয়া পানী আনিব গৈছে। এয়া পানী অলপ মাৰি ল'ব গাড়ীত, মৰাৰ পিছত আৰু আমি ওলাই যাম। আৰু আজি ভাবিছিলোঁ আপোনাৰ খুমটাই পাৰ হৈ কমাৰগাঁও ছাইডে যাম বুলি ভাবিছিলোঁ। সেইকাৰণে অলপ সোনকালে উঠিছোঁ। মানে ৰাস্তা মানে এনেকুৱাই বেয়া ৰাস্তা মানে যাওঁতে মানে আপোনাৰ 10টা 11টা বাজি পাই যায় তাত। আৰু আজিকালি ঠাণ্ডা দিন, আপোনাৰ দিনটো ছুটি হয়। দিনটো ছুটি হোৱাৰ কাৰণে মানে আমি অলপ সোনকালে যাবলগীয়া হৈছে। কালি আপোনাৰ দেৰিকৈ গ'লোঁ। কালি আপোনাৰ তাত গৈ পাইছোঁ আপুনি 12টা বাজি গ'ল। মানে 12টা বজাত হ'লেও বাৰু বজাৰখন বেয়া নহ'লে ভালেই হ'ল। কালি মানে আহোঁতে খালি দেৰি হৈ যায় আৰু ৰাস্তা বহুত বেয়া। মানে 2 নম্বৰ ওপৰত যাবই নোৱাৰি। মানে অলপ মাজে মাজে ভাল 3 নম্বৰ লগাব পাৰি আৰু। এতিয়া এয়া পানী মাৰি আছে ৰাজীৱে। এতিয়া পানী মাৰি ভালকৈ অকণমান মাৰি দিয়ে। পানী মাৰাৰ পিছত আমি একদম খুমটাইলৈকে চিধা যাম। তাৰপিছত মানে লাহে লাহে ৰাস্তাই বিকি গাঁৱলীয়া জেগাত সোমামগৈ। আৰু আপোনালোকক এয়াই দেখাইছোঁ। নহয় মানে আমাৰো বজাৰখন অলপ ভাল হ'ব লাগে। এইকেইদিন অলপ দিগদাৰ হৈছে। এয়া ধুনীয়াকৈ মাৰ পানীটো একদম পানী মাৰি এতিয়া আমি আৰু যামেই আৰু বেছি দেৰি নাই। আৰু এতিয়া খালি ৰছী টানিম, ষ্টাৰ্ট দিম, যাম আৰু। ঠিক আছে হ'ব, আজি ইমানেই দেখালোঁ আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ফেচবুকত ফ'ল' কৰিব, ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ঠিক আছে, আপোনালোকে সুখী থাকক। বাই বাই।